মাইনাই ৰ'দত কাপোৰ মেলি দেখুৱাইছে চোৱা वाह क्या सीन है खत्म স্বাগতম জনাইছো আমাৰ অইন এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে Ghenta karibi তোমাৰ যদি ইমান দেখুৱাবলৈ মন আছে তেনেহলে ভালকৈ দেখাই দিয়া আমিও চাও अरे कहना क्या चाहते हो তোমাৰ মুখখন মাইনাৰ গাত একো দুখ নাই মাইনাই মানে ৰ'দত কাপোৰ মেলিবলৈ যাওঁতে হাতৰ পৰা মোবাইলটো তলত পৰি গ'ল সেইটো কাৰণে আৰু মাইনাক বেয়া নাপাবা তোমালোকে খালি মজা লোৱা মাইনাৰ মুখখন চাই চাই দেখিবা মাইনাই লুকুৱাই থৈছে সেইটো কাৰণে মই কৈছো তোমাৰ যদি ইমান দেখুৱাবলৈ মন আছে মাইনা ভালকৈ দেখুৱাই দিয়া আমিও চাওঁ তোমাৰ মুখখন মাথা চোৱাচোন মাইনাৰ তলত মোবাইলটো থৈ কি দেখুৱাব বিচাৰিছে অনলি খালি ফেমাছ হ'ব লাগে লাগে যিয়ে নকৰে কি ছোৱালী বে এইবোৰ ছি পাব্লিচিটিৰ বাবে তোমালোকে এনেকুৱা কাম কেনেকৈ কৰিব পাৰা লাষ্ট চৰম নাই 1 2 3 4 dum tek tek dum tek dum tek tek dum 3 4 dum tek tek dum tek dum tek tek dum আমাৰ বৌ হৈ এজনী নতুনকৈ ৰিলছ বনাইছে কেনেকুৱা লাগিছে কমেন্ট এটা কৰা তোমাৰ হেৰিটো ডাঙৰ আছে কিন্তু क्या बोला तूने মানে তোমাৰ ৰুমটো কথা কৈছো আহল বহল ডাঙৰ চাও আকৌ এবাৰ হিলাই দিয়াচোন মানে আকৌ এবাৰ নাচি দিয়াচোন কি মানে ফটা মুখ এই যে তোমাৰ উলমি আছে না না মই আগফালে কোৱা নাই মই পাছফালৰ কথা কৈছো अच्छा हमको सिखा रिया है नहीं তোমাৰ পাছফালে যে উলমি আছে ওয়ালখনত সেইখন কাৰ ফটো লমাই থৈছা এই ভিডিওটোত তোমাৰ দুটা বস্তু মোৰ সকলোতকৈ ভাল লাগিলে কেলে বেয়া কি ভাবা সেই দুটা হৈছে তোমাৰ কাপোৰজোৰ আৰু তোমাৰ নৃত্যটো समझ रहे हो ना তোমাৰ নৃত্যটো দেখি মোৰ একেবাৰে হেৰি ডাং খাই গৈছে क्या बोला तूने মানে গাৰনুম চোৱা একেবাৰে ডাং খাই গৈছে এইটো কথা বুজাই বুজিছে আৰু এইজনী হৈছে আমাৰ খুৰী দেউ খুৰা ঘৰত নাই যে সেইটো কাৰণে ৰিলছ বনাই আছে अच्छा আচলতে খুৰা মানে বহুত দিন ঘৰত নাইয়ে সেইটো কাৰণে খুৰীয়ে এইবোৰ ৰিলছৰ নামত মক্কেলামি কৰি আছে এই আপোনাতকে কম বয়সৰ সৰু ছোৱালীজনীক এইবোৰ কথা শিকাব লাগে নেকি থেত কেলা ছি আপোনাৰ অলপো সন্মান আৰু লাজ নাই केला चुत्त मारी আচলতে খুন্দাটো আপোনাক ৰাতি মাৰিব খুৰাই ৰিলছত এইবোৰ মক্কেলামি দেখাৰ পিছত আৰু ভাল পোৱা ল'ৰা ছোৱালীৰ নিচিনাকৈ গবা মাৰি ধৰি হাৱাচ মিটাই থাকিলে আপোনাৰ ওচৰৰ পৰা কোনে নিব পাৰিব नहीं মাইনাই যদি আপোনাৰ পৰাই মজাটো পাই থাকে বেলেগলৈ আকৌ কিয় যাব আপোনাৰ পৰাইতো সেইটো মজা পাই আছে भगवान से डरो भोसड़ी वालों भगवान से डरो বুকুখন দেখিয়ে গম পাইছো যে তোমাৰ উখল মাখল বাঢ়িছে
নে নাই মই নাজানো তোমাৰ এই ভিডিঅ'টো চোৱাৰ পিছত কিমান ডেকা বুঢ়াৰ মন ৰিং ৰিং ৰাং কৰিছে মই ভালকৈয়ে জানো তোমাৰ বুকুৰ গোলাপ ফুলপা যদি মই হ'ব পৰা হলে তোমাৰ বুকুৰ গোলাপ ফুলপা যদি মই হ'ব পৰা হলে তেনেহলে তোমাৰ বুকুৰ উপৰিও গোটেই গাত বিয়পি গলোহেঁতেন अरे कहना क्या चाहते हो মৰমবোৰ বিলাই গলোহেঁতেন ইয়াৰ গেটাপ দেখি এলিয়েনেও চাগে ভয় খাব সেইটো কাৰণে পিঠিবলৈ অহা বন্ধই কৰি দিলে এলিয়েনে যি আহিলে সেই কৈ মিল গেয়াতে আহিল তেতিয়াৰ পৰা এতিয়ালৈকে এবাৰ অহা নাই কাৰণ ইয়াত এলিয়েনতকেও ওপৰৰ মাল আছে সেইটো কাৰণে ভয়তে এলিয়েনবোৰ আমাৰ পিঠিবলৈ আহিবলৈ আজিকালি ভয় কৰে বিয়া নিদিয়াটো মই একেবাৰে নাজানো কিন্তু ইয়াক যোনে বিয়া পাতিব গোটা গোটা পাব মৰমবোৰ ইয়াৰ কথাত ভুল নাযাবা কোনেও ইয়াক বিয়া পতাৰ পিছত তুমি তাক মৰম দিবলৈ নোৱাৰিবাই ওলোটাই তোমাকহে সি মৰম দিব গোটা গোটা মৰম বন্ধুসকল এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে গতিকে কোনেও যাতে চিৰিয়াছলি নলয় বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু আমাৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ